Hello everyone, স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি ইমান গৰম পৰিছে সেইকাৰণে ভাবিছো আজি পইতা ভাত খাও আৰু মই পইতা ভাতনো কি দি খালো তাৰ এটা ভিডিও বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো। এতিয়া প্ৰথমে মই এখন শাকৰ সবজি বনাম আৰু ইয়াৰ বাবে এতিয়া মই এখন কেৰাহী পাতি লৈছো, তাত মিঠা তেল, পাঁচফোৰণ আৰু পিয়াজ এনেকে দি লম। আৰু আজি মই মোৰ প্ৰিয় শাকখন বনাম, সেইখন হৈছে এয়া লেহেতি শাক বুট আৰু আলু দি খাই বৰ ভাল লাগে মোৰ। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেন্ট কৰি। এতিয়া পিয়াজ দি লৈছো, দিয়াৰ পিছত শাকখিনি দি লম, দি ভাজি লম। এনে আমাৰ মাহঁতে যেনেকৈ ভাজে মই তেনেকেই ভাজি লম, কাৰণ লেহেতি যেনেকৈ ভাজিলেও মোৰ ভাল লাগে। নিমখ মই অকণমান দিম, বেছি নিদিওঁ। পাত শাকত বেছি নিমখ দিলে অকণমানতে চোকা হৈ যায়। এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া মোৰ প্ৰিয় শাক দি দিছোঁ। লেহেতি শাক বেছিকৈ ক'ত পায় বাৰু আপোনালোকে জানে নহয়? কঠীয়াতলিত পায়। আগতে মাহঁতে যেতিয়া কঠীয়া তুলিবলৈ যায় মই বিশেষকৈ লেহেতি শাক তুলোঁ, কাৰণ মোৰ লেহেতি শাক খাই বহুত বেছি ভাল লাগে। এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া লেহেতি শাক হৈ যাব। একেবাৰে অকণমান হৈ পৰিলে এতিয়া ঢাকি দিম অকণমান। তাৰপিছত আজি যিহেতু পইতা ভাত খাম সেইকাৰণে ইফালে আলু বইল দিছোঁ। আলু আৰু কঁঠাল গুটি কেইটামান আছিলে, সেয়া বইল কৰিবলৈ দিলোঁ। তাৰপিছত আৰু এয়া বেঙেনা ফ্ৰাই কৰিম। পইতা ভাত এনেকৈ খাই ভাল লাগে, পিটিকা, ফ্ৰাই, শাক ভাজি আৰু গৰৈ মাছৰ পিটিকা হ'লেতো কথাই নাই। এতিয়া অকণমান জিৰা পাউডাৰ দি দিছোঁ। আলু বইল হৈ গ'ল। এতিয়া শাকো হ'ব অলপ পিছত, আৰু এবাৰ লৰাই দিছোঁ। তাৰপিছত ইপিনে বেঙেনা ফ্ৰাই কৰি ল'ম। এতিয়া শাকখিনি হৈছেগৈ প্ৰায়। বেঙেনাখিনি এতিয়া ফ্ৰাই কৰি ল'ম। আপোনালোকৰ পইতা ভাত কিহৰ লগত খাই বাৰু ভাল লাগে মোক কমেণ্ট কৰি জনাবচোন। বেঙেনা ফ্ৰাই আৰু লেহেতি শাক ভাজি, আৰু এয়া এটা বিলাহী পুৰি ল'ম এনেকৈ ঊলগুঠা শলাডালেদি। এইটো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে, ঊলগুঠা শলা আগৰ যদি পুৰণা আছে তেনেকৈ পুৰিবৰ কাৰণে ল'ব পাৰে। মই এতিয়া এটা বিলাহী পুৰি ল'ম। এয়া মোৰ পইতা ভাত ৰেডি। এটা পিঁয়াজ কাটি ল'লোঁ আৰু এটা গোল নেমু কাটি ল'ম। আৰু এয়া মোৰ আলু কঁঠাল গুটি পিটিকা, এটা পিঁয়াজ কাটি ল'লোঁ। আৰু এয়া মোৰ শাহুমাই দিয়া খাৰলি।
কালি খাৰলি বনাইছিলে এইটো মই বিলাহী পোৰা আৰু এয়া বেঙেনা ফ্ৰাই এয়া লেহেতি শাক ভাজি এয়া মোৰ ৰেডি পইতা ভাত আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি আৰু বেছি ভাল পালে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব থেংক ইউ so much